নমস্কাৰ। কবিতাৰ শিৰোনাম মানৱতাৰ স্খলন। কথা দলীপ প্ৰিয়া, আবৃত্তিকাৰ অংকুৰ বৰুৱা। হে মানৱ, বৰ্তমান একবিংশ শতিকাত কিয় তই দানৱৰ পথলৈ গমন কৰিছ? হে মানৱ, কিয় তই জংকাৰ অভিনীলৰ দৰে নিৰ্দোষী সনাতন দাসকো নিৰ্দয়তাৰে প্ৰাণ কাঢ়ি নিলি? নিৰপৰাধীজনৰ প্ৰাণ কাঢ়োতে তোৰ হাতখন অকণো কঁপি নুঠিলনে? তোৰ হৃদয়খনে এবাৰো কান্দি নুঠিলনে? কি দোষ আছিল তেওঁলোকৰ, যাৰ বাবে তহঁতৰ দৰে ৰক্তপিপাসুৰ বৰ্বৰতাৰ বলি হ'ব লগা হ'ল তেওঁলোক? মাতৃৰ বুকু সুদা কৰি, পত্নীৰ শিৰৰ সেন্দুৰ নাইকিয়া কৰি, সন্তানক পিতৃহাৰা কৰি কিয় এই নিৰপৰাধীজনৰ প্ৰাণ কাঢ়িলি? সৃষ্টি যদি তই কৰিবই নোৱাৰ, তেন্তে ধ্বংস কৰাৰ অধিকাৰ ক'ৰ? তহঁত মানুহৰ নামত একোটা কলংক। তহঁতৰ দৰে কুলাংগাৰ পুত্ৰৰ একো প্ৰয়োজন নাই বুলি আজি দেশ মাতৃয়ে উচুপিব ধৰিছে।